কৰি পইচা পাম সেইটো বহুত দূৰৰ কথা, কিন্তু সন্মানটো বহুত ডাঙৰ বস্তু মানুহৰ। পইচাটো একো ডাঙৰ বস্তু নহয়। মই যিটো সন্মান পালোঁ সেইটো মই হয়তো বহুত পইচা দিও কিনিবলৈ নাপালোঁহেঁতেন। সেইটো কাৰণে মই এই কথাখিনি আজি আপোনালোকক কৈছোঁ। আজি মই কথা কেইটামান ক'ম বুলি ভাবিছোঁ মোৰ বিষয়ে। ব্লগটো আজি মোৰ বিষয়ে হ'ব। প্ৰথম মই ইউটিউব চেনেলটো কেনেকৈ খুলিছিলোঁ আৰু কোনে খুলি দিছিলে তাকে অকণমান ক'বলৈ লৈছোঁ। আৰু প্ৰথম মই কি ভিডিঅ' বনাইছিলোঁ তাকে অকণমান ক'ম বুলি ভাবিছোঁ আপোনালোকক। ভিডিঅ'টো চাই থাকিব, ভাল পাব। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম কথা হ'ল, মই প্ৰথম যেতিয়া ইউটিউব চেনেলত ভিডিঅ' দিছিলোঁ, আপলোড কৰিছিলোঁ, তেতিয়া মই কথাবিলাক হিন্দীত কৈছিলোঁ। কথাবিলাক ইমান ভাল নহয়, আৰু হিন্দীটো আমি অসমীয়াত যেনেকৈ ক'ব পাৰোঁ, হিন্দীটো ইমান অভ্যাস নাই কোৱা। তেনেকৈ বনাইছিলোঁ, ইমান মানে নলেজ নাছিলে মোৰ ইউটিউবৰ বিষয়ে। তেনেকৈ যে এটা ভিডিঅ' বনাই দিব লাগে, কি কৰিব লাগে, সেইবিলাক ইমান জ্ঞান নাই তেতিয়া। প্ৰথম অৱস্থা কৈছোঁ, মই 20 চনত খুলিছিলোঁ। আপোনাৰ 14 জুন নে কি কিবা এটা আছিলে, তাৰিখটো পাহৰি গৈছোঁ এতিয়া। তেতিয়াই খুলিছিলোঁ ইউটিউব চেনেলটো, 2020 চনত খোলা। এতিয়া হৈ গ'ল 2022। তাৰপিছত তেনেকৈ অলপ দিলোঁ ভিডিঅ' হিন্দীত কৈ পেলাই নি আপোনাৰ 22টামান দিছিলোঁ বোলা, 22-23টামান হ'ব। কিন্তু ভিউজ আহিছিলে আকৌ। আপোনাৰ মই দেখুৱাই দিছোঁ এখন। এইটো হৈ গ'ল আছাম কা ৰাইচ মিল, দেখিছে কিমান ভিউজ আহিছে, আপোনালোকে নিজে চাই লওক। তাৰপিছত এইটো হৈ গ'ল আপোনাৰ আছাম কা কালাৰ মিছ, ফটোখন দেখিছে। ইয়াত আহি গৈছে ভিউজটো, আপোনালোকক নিজে চাই লওক, দেখিছে। তাৰপিছত মই মানে প্ৰথম ভিডিঅ' দিলোঁ আৰু তাৰপৰা ভিডিঅ' আপলোড কৰিবলৈ মই বন্ধ কৰি দিলোঁ, মানে ভিডিঅ' নিদিয়া হৈ থাকিলোঁ। মানে মোৰ কিছুমান লগৰ কিছুমানে হাঁহে, মানে হিন্দীটো ভালকৈ ক'ব নোৱাৰোঁ কাৰণে, আৰু লাজ লাগে হ'লে তেতিয়া প্ৰথম বনাবলৈ মোৰ ভিডিঅ'বিলাক। সেইটো কাৰণে মই বন্ধ কৰি দিলোঁ একেবাৰে। লকডাউন হৈ গ'ল আৰু মই বাদ দিলোঁ, এইটো ইউটিউবৰ ধান্দাই বাদ দিলোঁ একেবাৰে। তাৰপিছত আহি গ'ল আপোনাৰ আকৌ কিছুমানে কয় ভিডিঅ' বনাবি, এইটো ভিডিঅ'বিলাক চাই ভাল লাগে। কিছুমানে মোৰ ভিডিঅ' চাই পিনি চাঙত হাঁহি থাকে বোলে, এনেকুৱা কিছুমান মই কমেণ্ট মানে শুনিছোঁ মানুহৰ পৰা। তাৰপিছত মই ভাবিলোঁ এইটো ভাল নহয়, এইটো কাম নাই আমাৰ কাৰণে, একো ভাল বস্তু নহয়। তেনেকৈ ভাবিলোঁ, বাদ দিলোঁ। তাৰপিছত যেতিয়া আকৌ মই যিটো ভিডিঅ' মই বনাইছিলোঁ সেই মোবাইলটো বিকি দিলোঁ। তাৰপৰা আকৌ এটা নতুনকৈ মোবাইল ল'লোঁ। তাৰপিছত মোৰ পলিবাই বুলি কয়, মোক ক'লে তই ভিডিঅ' আকৌ কেলৈ নবনাৱ, হ'লি আগৰ ভিডিঅ'খিনি আছেই মোৰ যেনিবা, সেইটো চেনেলত মই মাৰি দিলে পাই হ'লে প্ৰমোদ আছাম ব্লগ বুলি, তই ভিডিঅ' কেলৈ বনাবলৈ মন কৰিলি, মানে গ'লেই কয় মোক আকৌ ভিডিঅ' বনাই এইবাৰ অসমীয়াত কবি, এনেকৈ বুলি কয়। তাৰপৰা চিন্তা কৰিলোঁ, ঠিক আছে বোলো বনাম বাৰু। আকৌ মই ইউটিউব চেনেল খুলিবই নাজানো, মোৰ তেতিয়া মোৰ এইবোৰ হেৰিয়ে নাই, মানে মোৰ একাউণ্টটো যে আকৌ আগৰ একাউণ্টটোতে যে খুলিব লাগিব, সেইটো মানে মোৰ ইমান জ্ঞান নাই হ'লে। আকৌ আহিলোঁ, মোক প্ৰথম যোনে ইউটিউব চেনেলটো খুলিছিলে মোৰ ভাইটিয়ে হয়, তাৰ ওচৰলৈ গ'লোঁ, গৈ পিনি ক'লোঁ যে ইউটিউব চেনেল এটা মোক আকৌ খুলি দে। তেতিয়া সি ক'লে যে তই নতুনকৈ খোলাতকৈ তই আগৰ ইউটিউব চেনেলটো আছে নহয়, সেইটোত খোল আকৌ বোলে, যিটো একাউণ্ট মোৰ আছিলে। মই বোলো সেইটো মই একো নাজানো, পাছপৰ্ট চব পাহৰি গ'লোঁ, আৰু নামটোহে মনত আছে অকল। সি চাই পেলাই নি মোৰ একাউণ্টটো হেৰি কৰি দিলে, আকৌ খুলি দিলে। খুলি দিয়াৰ পিছত প্ৰথম খুলি দিয়া এয়াই, এই ফটোখন দেখাইছোঁ, ইয়াত দেখোঁ বুলি কৈ প্ৰথম মোক ইউটিউব চেনেলটো খুলি দিছে। সেইটো শুনিকৈ দেখিছে, ফটোখন মই দেখুৱাই দিছোঁ। তাৰপিছত মোক অলপ হেল্প কৰিলে সঞ্জীৱ মাইনা বৰা, এয়া দেখিছে ফটোখন মই লগাই দিছোঁ, সেইফালে চাই লওক। তাৰপিছত মানে সঞ্জীৱ মাইনা বৰাই এইটোকে সহায় কৰিলে, কেনেকৈ চেনেলটো টেগ দিব লাগে, কেনেকৈ লিখিব লাগে কথাবিলাক, সেইবিলাক অলপ শিকাই দিলে, নলেজ দিলে। তাৰপিছত আৰু এইখিনিতে মই কথা কেইটামান ক'বলৈ বিচাৰিছোঁ। আৰু এতিয়া মোক কেলৈ ভাল লাগে, এতিয়া মই সেনেকৈ গোলাঘাট যাওঁতে মোক এজনে সুধিছে, পৱন গগৈ ইউটিউবাৰ হয়? মই কৈছোঁ হয়। ফটো এখন মাৰো, এনেকৈ কৈছে মোক লগত। মোৰ তেতিয়া বহুত ভাল লাগিছে, মানে সেইটো আপোনালোকক ভাষাৰে বুজাব নোৱাৰি। আপোনালোকেও হয়তো যিবিলাক ইউটিউবাৰ আছে ডাঙৰ তেখেতসকলৰ সেইটো মনোভাৱ আপুনি যেতিয়া পাব, মানে সেইটো নিজৰ ক্ষেত্ৰত যেতিয়া হয়, তেতিয়াহে আপোনালোকে অনুভৱ কৰিব পাৰিব। বহুত ভাল লাগিলে তেতিয়া মোৰ মনটো, মানে পইচাটো ডাঙৰ কথা নহয়। আজি
মই আজি ইউটিউব কৰি পইচা পাম সেইটো বহুত দৰকাৰ, কিন্তু সন্মানটো বহুত ডাঙৰ বস্তু। মানে পইচাটো একো ডাঙৰ বস্তু নহয়। মই যিটো সন্মান পালোঁ সেইটো মই হয়তো বহুত পইচা দিও কিনিবলৈ নাপালোঁহেঁতেন। সেইটো কাৰণে মই এই কথাখিনি আজি আপোনালোকক কৈছোঁ। আৰু মোক দুটা বস্তু গিফ্ট কৰিছে। এজন হ'ল ভৈৰৱ শইকীয়া, মই গিফ্টটো দেখুৱাই দিছোঁ। এইটো কভাৰ দিছে মোক, মোবাইলৰ কভাৰ। মানে মই যেতিয়া মোবাইলটো মানে ভিডিঅ' বনাইছিলোঁ, মোৰ মোবাইলটো চাই পেলাই ক'লে বোলে কি মোবাইল এনেকৈ সুধিলে মোক। চালে মোবাইলটো, চাই পেলাই মই ক'লোঁ এইটো মোবাইলটোৰ নামটো কৈ দিলোঁ। তাৰপিছত ভালকৈ চাই পেলাই মোক এই কভাৰটো গিফ্ট কৰিছে ভৈৰৱ শইকীয়া। এইখন ফটোখন মই দেখুৱাই দিছোঁ, ভৈৰৱ শইকীয়া এইটো মোক কভাৰ গিফ্ট কৰিছে, দেখিছে। তাৰপিছত আপোনাৰ ভিডিঅ' বনাবলৈ মোৰ এইডাল, এতিয়া মই যিহত ভিডিঅ' কৰি আছোঁ এইডাল ষ্টেণ্ড হয়। মোৰ ষ্টেণ্ড নাছিলে, এতিয়া মোক ষ্টেণ্ডডাল মই দেখুৱাই দিম বাৰু আপোনালোকক। মই ষ্টেণ্ডডাল দেখুৱাই লৈছোঁ আপোনালোকক। এইডাল গিফ্ট কৰিলে মোক মিলন বৰতামুলীয়ে। এইডাল মোক দিলে। মোক প্ৰথম ভিডিঅ' বনাবলৈ মানে মই এতিয়া হাতত লৈ আছোঁ যেনেকৈ, মই তেনেকৈ হাতত লৈ পেলাই ভিডিঅ' কৰোঁলে এইডাল মিলন বৰতামুলীয়ে মোক গিফ্ট কৰিলে। যিয়ে নহওক মানে সৰু সুৰা গিফ্ট এটা হ'লেওতো মোক দিছে, ভাল লাগিছে। আজি ইউটিউব কৰি থকা কাৰণে মই এইকেইটা বস্তু পাইছোঁ। কভাৰখন দেখুৱালোৱে, এইডাল দিলে মিলন বৰতামুলী, মই ফটোখন লগাই দিছোঁ। আৰু মোক প্ৰেৰণা দি আছিলে পলিবাই, এই ফটোখন লগাই দিছোঁ ছাইডত, দেখিছে। আৰু আপোনালোকৰ পৰা বহুত মৰম চেনেহ পাইছোঁ, এনেকৈ মৰম চেনেহ দি যাব। সিমানেই। আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰি দিব, আৰু যিবিলাক মোৰ চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকৈ যাতে আপোনালোকৰ ৰাইজৰ পৰা মৰমখিনি পাই থাকোঁ। আজিলৈ ভিডিঅ'টো ইমানে।